মিচিকিয়া হাঁহিৰে পুনৰবাৰ আপোনালোকক মই পইট খানু চেনেললৈ ৱেলকাম জনাইছোঁ। আজি মই তেজপুৰ শ্বপিং কৰাৰ কিছু ভিডিঅ' আপোনালোকে আগবঢ়ালোঁ। আপোনালোকে চাই যদি ভাল পাইছে, আশা কৰোঁ চাই বহুত ভাল পাব, আৰু চাই যদি ভাল পাইছে প্লিজ বলকচোন আগবাঢ়ি গৈ থাকোঁ তেজপুৰৰ বিশাল মাৰ্কেট। ইয়াত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। আমি গ'লোঁ প্ৰথম চেণ্ডেল চালোঁ, জোতা বিভিন্ন ধৰণৰ আছে, চাই থাকোঁচোন। ইমান ধুনীয়া ধুনীয়া চেণ্ডেলবোৰ আছিল, এনে লাগিছিল চব লৈ আহোঁ, পইচা আৰু লগতে আছিল ইমান ধুনীয়া ধুনীয়া কাপ, প্লেট, কিটচেনৰ যোনবিলাক এক্সেচৰিজ চব আছিল। চবটোৱে ল'বলৈ মন যায়, ভাল লাগে। মই এনেই গ্লাছ চাইছিলোঁ, ভাল লাগিছিল, কিন্তু নল'লোঁ আৰু। চাদৰ চালোঁ, পৰ্দা এইবোৰ চাই পেলাই বিছনা চাদৰ ল'লোঁ, পৰ্দা ল'লোঁ, আৰু লগতে ইমান ধুনীয়া টিফিন আছিল, যোনবিলাক মোক সঁচাই বৰ ভাল লাগে আৰু ল'বলৈ মন গৈছিল, কিন্তু নল'লোঁ।